অনুৰাধা হয়তো এজাক ডাঙৰ বতাহ বৰষুণ দিব মাকৰ লগত। এনে পৰিৱেশ চাই বৰ ভাল পায় তাই। কোনোবাখিনিত বতৰটোৱেও ৰং সলাইছে, হয়তো এজাক ডাঙৰ বতাহ বৰষুণ দিব। মাকৰ লগত তাই আগফালে বাৰান্দাতে বহি কথা পাতি আছে। মা, চাওঁতে চাওঁতে দেখোন সময় পালেহিয়ে। মোৰচোন বৰ ভয় লাগিছে। ধেৰ এইজনী, ইমান ভয় কৰিলে কেনেকৈ হ'ব? তয়েচোন বৰ কৈছিলি মই গুৱাহাটীত পঢ়িম। এতিয়া আকৌ কিয় এনেকুৱা কৰিছ? নহয় মা, নাজানো কিয় মোৰ ভয়টো বৰ বেছি। একো নহয় মাজনী, তই নিশ্চিন্ত মনেৰে যা আৰু মন্দিৰ পঢ়। তাতেচোন খুৰাৰ ল'ৰাটোও থাকে। কিবা অসুবিধা হ'লে তাক কৈ দিবি আকৌ। এতিয়া ভয় কৰি নাথাক আৰু যা, হাত মুখ ধুই ধূপ ধূনা দে, দবা মাৰিবই হ'ল। ভিতৰলৈ আহিল তাই। হাত মুখ ধুই ধূপ ধূনা দিলে। মাকে চাহ বাকিছে আৰু লগত তাই ভালপোৱা মালপোৱাও বনাইছে। ধুনীয়াকৈ সকলোবোৰে মিলি খালে। খাই কৰি তাই ফোনটোকে লৈ বিচনাত পৰিছে। ইফালে বাহিৰত বৰ ডাঙৰ বৰষুণ। কিনো কৰিব তাই? উপায় নাপায় হেডফোনডালকে উলিয়াই গান এটা লগাই ল'লে। দুচকুতে সপোনাকি জুন গলা জোনাকী ৰাতি, দুচকুতে সপোনাকি পুৰণীয়া মন মোৰ কিনি গুচি যায়। হঠাৎ উচপ খাই উঠিল তাই। ঢেৰেকনিৰ শব্দত তাই উঠি আহিল। ক্ৰমান্বয়ে আৰু বেছি বেগেৰে বতাহ আৰু বৰষুণ আহিবলৈ ধৰিলে। সময় ঠিক ৰাতি ৮ মানেই বাজিল। চাৰিওফালে অন্ধকাৰ। মোবাইলৰ ফ্লাছটোকে কেনেবাকৈ মুখকেইখন দেখা কৰি ৰাখিছে। এক ভয় লগা সন্ধিয়া যেন হৈ পৰিল। সিহঁতে যিমান পাৰে সিমান ভগৱানকে মাতিব ল'লে। ঠিক ৯ মান বজাত লাহেকৈ বতৰে ৰূপ সলালে। বতাহজাক কমিব ধৰিছে, বৰষুণজাকো লাহে লাহে আঁতৰিব ধৰিছে। এক ভয় লগা আৰু পাহৰিব নোৱাৰা সন্ধিয়া আছিল সিহঁতৰ বাবে। ক'ৰবাত হয়তো গছ পৰিছিল, সেয়েহে কাৰেণ্টটো নাছিল। আৰু কিমান দিনলৈ বা নাহে তাকো অনুমান কৰিবই পৰা নাছিল। দৰজাখন খুলি তাই বাহিৰলৈ গ'ল। এজাক ঠাণ্ডা বতাহে তাইক চুমি গ'ল। বৰষুণৰ পিছত ওলোৱা সিক্ত মাটিৰ গোন্ধটো হয়তো তাইৰ প্ৰিয়। কোনোবাখিনিত তাইক সেই বতাহজাকেও ঠাণ্ডা পেলাই গৈছিল। ভিতৰলৈ আহিল তাই। গৰমটো একেবাৰে নাই এতিয়া। মাকে ভাত বাঢ়িছে, কিন্তু খাবলৈ কাৰো মনেই নাই। পেলনীয়া যায় বুলি ভাতকেইটা যেনে তেনে খালে। তাই কিন্তু নাখালে। মাকে জোৰ কৰিছিল যদিও তাই মন নকৰিলে আৰু গৈ শুই থাকিল। টোপনি যোৱা নাছিল কাৰোৰে। সময়ো বেছি হোৱা নাছিল। নিশা ঠিক 10 মান বাজিছিল। লাহে লাহে নিশা গভীৰ হ'ল। চাৰিওফাল নিতাল আৰু নিশব্দতা হৈ পৰিল। মাজনী উঠ। একে জাপে উঠি দৌৰ ল'লে বাহিৰলৈ। কি হৈছে আজি? শান্তি নিদিব নেকি আজি? এটাৰ পৰা যেনে তেনে পাৰ হৈছিলোহে, এতিয়া আকৌ ভূমিকম্প। হে প্ৰভু, ভয়ে ভয়ে তাই ক'লে। যেনে তেনে ৰাতিটো কটালে। ভগৱানে নকৰক এনেকুৱা পৰিস্থিতি যাতে আৰু নাহক। টোপনি কাৰোৰে ভালকৈ নগ'ল। সাৰ পাই পাই যায়। এনেকৈনো কাৰ টোপনি আহে? 5 মান বজাতেই উঠিল তাই। হাত মুখ ধুই কৰি চাহ বনাইছে। মাকহঁত শুই আছিল। তাই জগাবলৈ মন নকৰিলে। নিজেই চাহ কৰি খাই ঘৰ চৰ সাৰিলে। তেনেকুৱাতে মাক উঠিছে। এতিয়া প্ৰায় 7 মানেই বাজিছে। মাজনী, তই কেতিয়াবাই উঠিলি নেকি? মা, টোপনি নগ'লেই মোৰ। 5টা মানতেই উঠিলোঁ। ঘৰ চৰ সাৰি আজৰি। চব ঠিক কৰি থৈছোঁ। তোমালোকে যোৱা, হাত মুখ ধুই লোৱা। চাহ কৰিয়েই থৈছোঁ, গৰম কৰি ল'বা। মই কিতাপ এখনকে পঢ়োঁ। তাই নিজৰ ৰুমলৈ গ'ল আৰু কিতাপ এখনকে পঢ়িবলৈ ধৰিলে। লাহে লাহে সময় আগবাঢ়িব লৈছে। এদিন দুদিন কৰি এনেকৈনো 4টা দিন পাৰ হৈ গ'ল গমেই নাপালে।
আহি আহি তাই যোৱাৰ দিন পৰিল। ঘৰৰ পৰা গুৱাহাটীলৈ 4 ঘণ্টাৰ বাট। ৰাতিলৈ ট্ৰেইন আছে আৰু তাই আৰু মাক কাপোৰ কানি ভৰোৱাত ব্যস্ত। তাইক থবলৈ ওচৰৰ দাদা এজন যাব আৰু লগতে মাক। চকুত চকু পানী তাই মাকে বাৰে বাৰে মচি দিছে, কিন্তু নাই, আকৌ সৰি পৰে। দেউতাকে গোসাঁই ঘৰত চাকি জ্বলাইছে। যিমান পাৰে সিমান তাই ভগৱানক মাতিছে। বেচেৰীয়ে বৰ ভয় কৰিছে আৰু লাগিবই দিয়কচোন। এটা সহজ সৰল গাঁৱলীয়া পৰিৱেশত ডাঙৰ হোৱা তাইনো অকলে কেনেকৈ গুৱাহাটীত হেন ঠাইত ঘূৰিব? ভয় কৰাটো স্বাভাৱিক। কেইদিনমান লাগিব, তাৰ পিছত সকলো চিনি পোৱা হ'লেই ভয় নাইকিয়া হ'ব। মা, ঔষধকেইটা ভৰালানে? চাচোন, চেইনডাল খুলি দিছোঁ হ'বলা। আছে আছে। আৰু শুন, ইয়াতে লস্কৰা আছে আকৌ। সেইটো যে দেখিছ, তাত পিঠা দুটামান আছে। এই পলিথিনটোত আচাৰ আছে। খোলোতে ভালকৈ খুলিবি। আৰু শুন, তাত গৈ ইমান চিন্তা কৰাৰ কোনো কাৰণ নাই, বুজিছ? ভয় একদম নকৰিবি। জীৱনৰ বাটত উভতাই